মিছ কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ মই ডিম কাৰী ৰেচিপি। ডিম কাৰী ৰেচিপি বনাবলৈ কাৰণে মই 4টা বইল ডিম, 2টা কটা পিঁয়াজ, 2টা কটা বিলাহী, কেইফুটামান নহৰু আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। মই ডিমকেইটা গুচাই লৈছোঁ। মই ডিমকেইটা এনেধৰণে কাটি লৈছোঁ যাতে মছলাখিনি ভালকৈ সোমায়। কেৰাহী এখন গৰম হ'ব দিছোঁ। তাতে মই এচামুচ মিঠাতেল দিছোঁ। পিঁয়াজ, বিলাহী আৰু নহৰু দি পেলাই মই ভালকৈ ফ্ৰাই হ'ব দিছোঁ। ষ্টিমটো কমাই ফ্ৰাই হ'ব লাগিব। অকণমান কোমল হোৱালৈকে ফ্ৰাই কৰিব লাগিব। মই ঢাকোনখনে ঢাকি দিছোঁ। এইখিনি মোৰ হৈ গ'ল। ঠাণ্ডা হ'বৰ কাৰণে দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰ এটাত 3টা কেঁচা জলকীয়া দি মই পেষ্ট এটা বনাই লৈছোঁ। কেৰাহীখন গৰম হ'ব দিছোঁ। তাতে এচামুচ মিঠাতেল দিছোঁ। মই ডিমকেইটা ফ্ৰাই কৰি লৈছোঁ। এচামুচ নিমখ, এচামুচ হালধি দি পেলাই মই ডিমকেইটা ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি হোৱাৰ পাছত মই প্লেট এখনত নমাই লৈছোঁ। 2 চামুচ মিঠাতেল দিছোঁ। কেইটামান ক'লা জিৰা দিছোঁ। 2টা ইলাচি, 2টা দালচেনি দিছোঁ। এচামুচ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি আৰু এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ। ভালকৈ লৰাই লৈছোঁ। লৰোৱাৰ পাছত মই পেষ্টখিনি দি দিছোঁ। ভালকৈ লৰাই লৈছোঁ। এচামুচ নিমখ দিছোঁ। এচামুচ হালধি পাউডাৰ দি পেলাই মই ভালকৈ লৰাই লৈছোঁ। মোৰ মছলাখিনি হৈ আহিছে। তেলখিনি মোৰ ওপৰলৈ ওপঙি আহিছে। ডিমকেইটা দি দিছোঁ। একাপ গৰম পানী দিছোঁ। ভালকৈ লৰাই উতলিব দিছোঁ। এইখিনি হোৱাৰ পাছত মই এচামুচ গৰম মছলা দিছোঁ। গৰম মছলা দি পেলাই ভালকৈ লৰাই লৈছোঁ। মই প্লেট এখনত নমাই লৈছোঁ। আপোনালোকে ট্ৰাই কৰিব, ভাল লাগিব। এনেকৈ ডিম কাৰী ৰেচিপি বনালে খাবলৈ ভাল হয়।